দুটা কিন্তু বিকল হৈ গৈছে এতিয়া অনুমান কৰিব পাৰিছো তেখেতে হয়তো এক্সিডেণ্টত মোৰ বেয়াকৈ এখন পাইছিল ডাক্তৰ বছৰ তেখেতৰ ট্ৰিটমেণ্ট কৰি আছে তেখেতে বোলে আৰু কিছুদিন চিকিৎসা কৰিলে তেখেতৰ স্মৃতি শক্তি ঘূৰি আহিব পাৰে গতিকে কাকে ধৰিবা তুমি কি কোৱা মোৰ বোলে এবাৰ ডাক্তৰ বছৰৰ লগত তুমি কথা পাতি চোৱা কথা পাতি চোৱা আপোনাক যে কেনেকৈ ধন্যবাদ দিম মই একো ভাষাই বিচাৰি পোৱা নাই এজন অচিনাকি মানুহৰ পৰা উপকাৰ মই আৰু মোৰ ঘৰখনে কেতিয়াও পাহৰিব নোৱাৰো মোৰ দেউতাৰ কিডনীৰ অসুখটো বহুদিনীয়া কিন্তু ইমান যে বেছি হৈছিল আমাৰ ঘৰৰ কোনেও গম পোৱা নাছিলো হয়তো মোৰ দেউতাই লুকুৱাইছিল কথাটো বৰ চিন্তাৰ বিষয় হ'ল মোৰ মৰমৰ মা যদি দেউতাৰ বাবে ঘৰত চাই বেমাৰী হৈ পৰিছে দেউতাক চিকিৎসা কৰা ডাক্তৰজনৰ লগত আলোচনা কৰিম দেউতাক আজিয়ে লৈ যাওঁ আজিয়ে মোৰ মাজনীৰ বাবে তুমি যি ভাল দেখা তাকেই কৰা তোমাৰ মোক দেখি একো মনত পৰা নাই মই তোমাৰ সৰু ল'ৰা তুমি যে মোক ঘৰতে মুনু বুলি মাতা মুনু তোমাৰ মুনু সম্পৰ্ক এজনক তুমি যে পুনৰ লগ লগাই দিলা